ভাৰতদাসৰ ৰচনা আৰু পাঠ। তই চহৰলৈ নাযাবি অয়াও। তই চহৰলৈ যাব নালাগে অয়াও। চহৰৰ উচ্ছৃংখল বতাহে টানি আজুৰি তোৰ দেহৰ ৰিবিগাচেং ব্লাউজ চেকবুঙৰ বিপৰীতে কিছুমান পশ্চিমীয়া সাজ পিন্ধিবলৈ বাধ্য কৰাব। মই জানো তই অসন্মত, কিন্তু তই হাৰিবি। চহৰৰ জান্তব্যৰ মাজত অৰ্ধনগ্ন পোচাকত দেখি তোক গাঁৱৰ মানুহবোৰে আপত্তি কৰিব মোক। তেতিয়া তই যে পানৈৰ সজাৰ সজ মিচিং মেমবোৰ মোৰ অয়াও বুলি কেনেকৈ চিনাকি দিম মোৰ আটাই। তই চহৰলৈ গ'লে ফাগুনৰ প্ৰথম বুধবাৰে পদূলিত কাতল ফুটা হাঁহিৰ জোৱাৰ নুঠিব। ভাহি নাহিব চেঙেলীয়া ওঠেৰে সুহুৰি। মৈৰামৰ চাৰিওকাষে ম্লান হৈ পৰিব সুকীয়া অবৰ্ণনীয় মাদকতা। তই চহৰলৈ গ'লে গভীৰ ৰাতি অথবা কাহিলি কাহিলি গাহৰি পোৱালিবোৰে তোক বিচাৰি বিচাৰি কান্দিব। তই যে মাজ ৰাতিও দানা দিয়। তই চহৰলৈ যাব নালাগে অয়াও। পথাৰ পথাৰ গোন্ধোৱাত তোৰ গাৰ গন্ধ সলনি হৈ যাব। তই চহৰলৈ গ'লে দিনটোৰ পৰিশ্ৰান্তত মৈৰামৰ কাষত বহি ভাগৰ জুৰুৱাবলৈ জ্যোতিৰে কোনে চাকি দিব কুমবাঙৰ আৰু কলহ নমাই এবাটি পৰ আপং।